হেল্ল' অঁ ছাৰ ঠিক আছে ছাৰ নাই নাই ছাৰ কৰি আছোঁ ছাৰ কৰি আছোঁ অঁ ছাৰ ঠিক আছে ছাৰ ঠিক আছে থেংক ইউ হেৰি হেল্ল' এটা লেখক বিচাৰিছিলোঁ লেখকটো পোৱা নাই আপোনাৰ কোনোবা চিনাকি আছে নেকি শৰ্মাদা মোৰ এজন ভাল বন্ধু আছে সি আগতে ভাল কাহিনী লিখিছিল কিন্তু কিয় এতিয়া কি হ'ল প্ৰেমত পৰি সি জীৱন নষ্ট কৰি দিলে এতিয়া সি সকলো বাদ দিলে অঁ হয় নেকি কোনো কথা নাই তেওঁক মোৰ ওচৰলৈ লৈ আহিব মই তাৰ লগত কথা পাতি ল'ম জয়ন্ত জয়ন্ত উঠোন তই ক জয়ন্ত অহাকালি তই এজন মানুহ লগ কৰিব লাগিব আৰু তেখেতক এটা কাহিনী দিব লাগিব কিন্তু মই সেইবিলাক বাদ দিছোঁ এতিয়া মই নোৱাৰোঁ আৰু সেইবোৰ কৰিব তই কিয় নোৱাৰিবি তই পাৰিবি তোৰ প্ৰতিভা আছে মই নোৱাৰোঁ আৰু সেইবিলাক কৰিব এতিয়া বাৰু তই যাছোঁ এতিয়া পিছত লগ পাম ঠিক আছে তই ভাবিছা শৰ্মাদা অঁ হেল্ল' কি হ'ল মোৰ কামটো কি কৰিলে আপুনি দাদা মই তাক বুজালোঁ সি আহিবলৈ একেবাৰে ৰাজি নহ'ল আচ্ছা আচ্ছা ঠিক আছে মই তেওঁক নিজে লগ কৰিম হ'ব বাৰু ঠিক আছে শৰ্মাদা জয়ন্ত আচলতে বহুত ভাল ল'ৰা সি সঁচাকৈ বহুত ভাল কাহিনী লিখে ঠিক আছে বাৰু মইতো তোমাকে বিশ্বাস কৰোঁ মই যে কৈছিলোঁ জয়ন্ত এইজনে জয়ন্ত অঁ হেল্ল' বহক হেল্ল' এগিলাচ পানী দিব ঠিক আছে দাদা আপুনি বহক হয় কওকচোন আচ্ছা জয়ন্ত মই এখন মেগাজিনৰ বাবে কাম কৰোঁ তাত এটা কাহিনীৰ প্ৰয়োজন বহুতেই প্ৰয়োজন মোক ভালকৈ ক'লে তুমি বোলে ভাল কাহিনী লিখা কিন্তু মই সেইবিলাক এৰিছোঁ এতিয়া কিন্তু কিয় অঁ তুমি প্ৰেমত সফল নহ'লা সেইবাবে আৰু কিমান আছে তোমাৰ দৰে এনেকুৱা এটা হৈ যোৱা ঘটনাক লৈ কোনেও নিজৰ জীৱনটো ধ্বংস নকৰে কিন্তু মই এতিয়া একো কৰিব নোৱাৰোঁ দাদা পানী অঁ চা জয়ন্ত শৰ্মাদাই তোৰ নিজৰ ভালৰ কাৰণে কৈছে এনেকৈ তোৰো জীৱনত এটা গতি লাগিব নিজকে চাচোন এবাৰ কেনেকুৱা হৈ পৰিছ আচ্ছা তেনেহ'লে মই আহোঁ অহাকালি লগ পাম মোৰ ঘৰত একেলগে দাদা আপুনি টেনশ্যন নল'ব অহাকালি নিশ্চয় যাব ঠিক আছে বাৰু মই আহোঁ শৰ্মাদা আছে নেকি অঁ আছে আহক অঁ জয়ন্ত আহা ভিতৰত আহা বাহ হিয়া অঁ হিয়া অঁ দেউতা আলহী আহিছে মাক চাহ বনাবলৈ ক'বা ঠিক আছে মোৰ ছোৱালী এইজনী দাদা চাহ নালাগে নেকি নে কি ক জয়ন্ত পিছে জয়ন্ত তুমি কি ভাবিলা দাদা আপুনি এসপ্তাহৰ ভিতৰত কাহিনী পাই যাব এতিয়া আমি যাওঁ দিয়ক ঠিক আছে তেনেহ'লে
দাদা সোমাব পাৰোঁনে? অ' জয়ন্ত আহা, ভিতৰত আহা আহা। অ' বহা বহা। আজি নবহো দিয়ক দাদা, এইটো লওক আপোনাৰ কাহিনীটো। অঁ পিছে তোমাৰ পইচাটো? দাদা লিখকে টকা পইচাৰ কাৰণে নিলিখে, সেইখিনি আপুনি ৰাখি থৈ দিয়ক। জয়ন্ত, তোৰ কাহিনীটো পঢ়িলোঁ, বঢ়িয়া লিখিছ, খুব ভাল লাগিল। হয় নেকি? থেংক ইউ। আৰু জয়ন্ত গম পোৱানে নাই, ধনেশ্বৰ খুৰাৰ জীয়েক যে বৰষা যোৱাকালি চহৰৰ পৰা পঢ়া শুনা বাদ দি আহিল নহয়। বা কি ধুনীয়া লগা হৈছে। সেই হাইস্কুলত পঢ়ি থাকোঁতে দেখিছিলোঁ, আজি বহুত বছৰেই হ'ল। মনত আছেনে সেইবোৰ কথা? ঐ ঐ ইমান ভাবিব নালাগে, ব'ল এবাৰ চাই আহোঁ। ব'ল ভাই, তই যাই থাকিবি হা। খুৰা, অ' খুৰা বহিছে? অঁ তহঁতে আহ বহ। পিছে বহুদিন দেখা নাই যে, কিবা গা চা বেয়া নেকি আপোনাৰ? নহয় অ' আছোঁ ৰ। আৰু বৰষা আহিছে বোলে? অঁ আহিছে তো সেইজনী, ৰ মই মাতি দিছোঁ। বৰষা, অ' বৰষা। দেউতা কোন আহিছে? চিনি পোৱা নাই নেকি? ই ৰতন, ই জয়ন্ত, খুব ভাল কাহিনী লিখে। বৰষা, কিয় মাতিছিলা? জয়ন্তই তোমাক ভাল পায়, সি এখন চিঠি দিছে। বৰষা, মই তোমাক বহুত ভাল পাওঁ, আৰু তুমিও যদি মোক ভাল পোৱা তেনেহ'লে অহাকালি মই নৈৰ পাৰত ৰখি থাকিম, তুমি আহিবা। জয়ন্ত, আজি মই বহুত সুখী জানা বৰষা, মই তোমাক বহুত ভাল পাওঁ, আৰু সেই হাইস্কুলত পঢ়াৰ পৰাই মই তোমাৰ কথা ভাবোঁ। ময়ো তোমাক তেতিয়াৰ পৰাই ভাল পাওঁ জানা, আৰু এতিয়া কেৱল মই তোমাৰ হ'ব বিচাৰোঁ। সঁচাই? তুমি মোক তেতিয়াৰ পৰাই ভাল পোৱা? সঁচাই বহুত ভাল পাওঁ তোমাক। ঐ শুনাচোন, মই যদি তোমাক কেতিয়াবা এৰি যাওঁ তোমাৰ কেনেকুৱা লাগিব? তেনেকুৱা কথা কেতিয়াও নক'বা, মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰোঁ, তুমিহে মোক শেষ ভাল পোৱা। থেত, তোমাৰ লগত মই ধেমালিহে কৰিছোঁ।
জয়ন্ত, তুমি কাহিনীবোৰ বহুত ভাল লিখা। এটা কথা কি জানা বৰষা, এবাৰ মাথো মোৰ মনৰ কিতাপখন মেলি চোৱা। প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈ কেৱল তুমি আৰু তোমাৰেই নাম পাবা। হ'ব, মিছা কৈছা তুমি। সঁচাকৈ কৈছোঁ বৰষা, বিশ্বাস কৰা। ৰ'ব বৰষা, তোৰ এইবোৰ কি শুনিছোঁ? কি দেউতা? জয়ন্তৰ লগত তোৰ এইবোৰ কি চলিছে? দেউতা, মই তাক ভাল পাওঁ। কি কি কৈছা এইবোৰ? কেতিয়া সম্ভৱ হ'ব নোৱাৰে। কিয় দেউতা? সি বহুত ভাল ল'ৰা হয় আৰু মই তাক বহুত ভাল পাওঁ। সি ভাল ল'ৰা বুলি ময়ো জানো বৰষা, কিন্তু অকল চৰা চৰিত্ৰ ভাল হ'লে আজিকালি সমাজত চলিব নোৱাৰি। দেউতা, তুমি কি ক'ব বিচাৰিছা? মানে তোমাক সি খুৱাব কি? অকল কাহিনী লিখিয়ে আজিকালি সংসাৰ চলাব নোৱাৰে। গতিকে বৰষা, মই যাৰ লগত বিয়া দিওঁ তুমি তাৰ লগতে বিয়াত বহিব লাগিব। নহয় দেউতা, মই তাক ভাল পাওঁ আৰু মই তাৰ লগতে বিয়াত বহিম। ঠিক আছে বৰষা, যা, কিন্তু যোৱাৰ আগতে মোৰ মৰামুখ চাই যাব লাগিব। ঠিক আছে দেউতা, মই তুমি কোৱাৰ দৰে বিয়াত বহিম। মাজনী, জয়ন্ত, বৰষাৰ বিয়া। কি কি কৈছ তই এইবোৰ? জয়ন্ত, বৰষাৰ বাপেকে তহঁতৰ কথা সকলোবোৰ গম পাইছে আৰু তাইৰ বিয়া ঠিক কৰি দিলে। নাই এনেকুৱা হ'ব নোৱাৰে। তোক কোন মিছা কথা কৈছোঁ বুলি, প্লিজ। নহয় জয়ন্ত, মই সঁচা কথা কৈছোঁ, মোক বিশ্বাস কৰ। নাই সেয়া কেতিয়াও সম্ভৱ নহয়। জয়ন্ত, তই ইয়াত কিয় বহি আছ? যি হ'ব লগা আছিল হৈ গ'ল। নহয় তাইক মই বহুত ভাল পাইছিলোঁ, তাইক এৰি থাকিব নোৱাৰোঁ মই। জয়ন্ত, তই কাহিনী লিখা মানুহ, তই জানই জীৱনৰ ৰং কেনেকুৱা। এইবোৰ এতিয়া ভাবি থাকিব নালাগে। বৰষা, মাতিছিলে আপুনি? সেইদিনা যে আহিছিল হালৈৰ লগত ল'ৰাজন জয়ন্ত, তেওঁ এটা বহুত ভাল কাহিনী লিখিছে। মই ভাবোঁ তুমিও এবাৰ পঢ়ি চাবা। তুমি কিয় মনটো মাৰি আছা?